এখন সৰু ধুনীয়া গাঁৱত আছিল দুজন বৰ ভাল বন্ধু মটু আৰু পাতলু মটু আছিল খোৱা বোৱাত এক নম্বৰ পাতলু আছিল নিজকে গাঁৱৰ আটাইতকৈ বুদ্ধিমান বুলি ভবা মানুহ পাতলু আজি মই এটা ডাঙৰ কাম কৰিম কি কাম কৰিম বুলি ভাবিছ আজিৰ পৰা মই ডায়েট কৰিম সঁচাকৈ কিমান দিন দুপৰীয়ালৈকে ঠিক সেই সময়তে ওচৰৰ ঘৰৰ পৰা আহিল গৰম গৰম পকৰীৰ গোন্ধ পাতলু এইটো পকৰীৰ গোন্ধ নেকি হয় তেন্তে ডায়েটটো কাইলৈৰ পৰা আৰম্ভ কৰো তাৰ পিছত দুয়ো বজাৰলৈ ওলাল পথতে এখন মুৰ্গী দেখা পালে পাতলু এই মুৰ্গীটো আমাৰ হলে প্ৰতিদিনে ডিম খাব পাৰিলোহেঁতেন আগতে মুৰ্গীটো ধৰিব মটু দৌৰিলে মুৰ্গী দৌৰিলে পাতলু দৌৰিলে কুকুৰুকু কিন্তু মুৰ্গীটোৱে দুয়োকে পিছ পেলাই গছৰ ওপৰত উঠি গ'ল উফ উফ এই মুৰ্গীটো বৰ বুদ্ধিমান মুৰ্গীটো নহয় তইহে অলপ লেহেম আজি ডায়েট শেষ হা কিন্তু ডায়েট আৰম্ভ কেতিয়া কৰিছিলি সেইটো এতিয়া গুৰুত্বপূৰ্ণ নহয় আৰু এনেকৈয়ে মটু আৰু পাতলৰ দিনটো হাঁহি ধেমালিৰে পাৰ হ'ল হাঁহি থাকক আপোনাক ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে প্ৰিয়ম আৰু নিতুল চেনেলতো চাব